যাৰ মানে হাৰ্ট অলপ কমজোৰি থাকে সেইকেইটা মানুহে মানে তাৰ কণ্টেণ্টটো চাব ইয়াৰ কণ্টেণ্টটো এইটো দেখিছে না ভিডিঅ' এইটো দেখে। হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই নিউ ব্লগ। গাইজ, মোৰ মাতটো শুনিছে না? মানে দুদিনৰ পৰা মাত চাত পূৰা ভাঙি গৈছে গাইজ। মানে জ্বৰ চৰ্দি তেনেকুৱা হৈ আছে না, আৰু ফেনাও ধূলিও অলপ সোমাল, সেইকাৰণে মানে ডিঙিৰ পৰা অৱস্থা বেয়া। এতিয়া আমি ঘূৰা ল'ব গৈ আছোঁ, অনুপম আৰু মই। এই আগত গৈ আছে, মই পিছফালে গৈ আছোঁ। ঘূৰা আছে এইটো বাংলাত, ইয়াৰ পৰা উঠাই লৈ যাব লাগিব। আৰু বহুত ভাৰী ঘূৰা। অনুপম দাঙিব পাৰিবি না ভাই? মোৰতো গা চা বেয়া, এতিয়া মই চিন্তা কৰিছোঁ কেনেকৈ দাঙো। আৰু আজি ভিডিঅ'টো ঘৰত নবনালোঁ, ষ্টাৰ্টিংটো ভাবিছোঁ ইয়াৰ পৰাই আৰম্ভ কৰোঁ, কাৰণ গা চা বেয়া। নবনাওঁ বুলি ভাবিছিলোঁ, কিন্তু কণ্টিনিউৱাছ যিটো বনাই আছোঁ এইটো আকৌ মিছ হ'লে ভাল নালাগে। চ' মাতটো বেয়া থাকিলেও মই ভিডিঅ'টো বনাই আছোঁ, আপোনালোকে চাব। এতিয়া যাই আছোঁ আগত, মানে আমি মেচিন য'ত আছে মেচিনকেইটা লৈ আহোঁ। স্কুটিটো অনা নাই, স্কুটিটো থৈ আহিলোঁ তাতে। চ' খোজকাঢ়ি যাই লৈ আহিম, মেচিনটো আগত থ'ম, তাৰপিছত ঘোঁৰাটো লৈ যাম। মানে গাটো ইমান ভাল নাই না, সেইটো কাৰণে লাহে লাহে কৰিম আৰু আজি অলপ। গাইজ, মই আজি কাম কৰিব আহিছোঁ হয়, কিন্তু মই অলপো মানে কাম নকৰোঁ। কাম কৰিব ইয়াক কাটিব দিম, কাৰণ মানে মোৰ দেখিছে ন অৱস্থা। এই কিন্তু বহুত ভাল ল'ৰা দেই। মই নোৱাৰিলে ই মানে কি কৰে, মোৰ কাৰণে বহুত চিন্তা কৰে, হয় না ভাই? ঐ অনুপম, মানে কি আৰে ভাই, মোৰ দেহা বেয়া। আজি তই কাঁদ অলপ বেছিকৈ, কি আছে? আৰে ৰেষ্টটো, মই যদি ৰেষ্ট লওঁ তই কাৰ লগত কাম কৰিবি ক? হা? অকলে কৰিবি? অকলে কৰিব পৰা কাম নহয় না ভাইটো, তই নোৱাৰিবি। আৰু মই নাহিলেও কৈছিলে, তোৰ চিন্তা কৰি আহিলোঁ। তই কি কাটিবি নে নাকাটো ক? মই তোৰ লগত থাকি দিম, কি লাগে তোক যোগাৰবোৰ মই দি থাকিম, ঠিক আছে? হ'ব না ভাই? হ'ব নে নহয় ঐ? এতিয়া আমি য'ত মেচিন থওঁ সেইডোখৰ পালোঁ। আমাৰ মেচিনটো আমি ইয়াতে থওঁ, এইটো বাংলাত। ইয়াৰ পৰা লৈ যাব লাগিব, আগত মেচিনটো লৈ যাওঁ, তাৰপিছত ঘূৰা, তাৰপিছত লাহে লাহে কামটো ষ্টাৰ্ট কৰিম। এই অনুপম হ'লে ইয়াত আছে 56 কৰ'ৰ, মানে ইয়াৰ নামটো জ্যোতিষ পাছৱান, কিন্তু আমি ইয়াত ধেমালি কৰোঁতে 56 কৰ'ৰ বুলি মাতোঁ। ইও এটা কণ্টেণ্ট ক্ৰিয়েটাৰ হয়। ইয়াৰ যিটো কণ্টেণ্ট না বহুত ডেঞ্জাৰ হয়, মানে এলা পেচাৰ যাৰ মানে হাৰ্ট অলপ কমজোৰি থাকে সেইকেইটা মানুহে মানে তাৰ কণ্টেণ্টটো চাব। ইয়াৰ কণ্টেণ্টটো এইটো দেখিছে না ভিডিঅ', এইটো দেখে না? মোক ইয়াৰ কণ্টেণ্টটো এলা পেচা মানুহে চাব নোৱাৰে, কাৰণ মানে কোনটো ফালৰ পৰা ভিডিঅ'টোত কি ওলায় কোনো ক'ব নোৱাৰে। বৰ খতৰনাক ভিডিঅ' বনাই। ইয়াৰ ভিডিঅ' টাইটেল দিল জলে জেহৰিলে খলনায়ক। মানে মই কৈছোঁ না গাইজ, আপোনালোকে যদি চাই না আপোনালোকে ভয় খাই যাব। বৰ খতৰনাক ভিডিঅ' বনাই। আৰু মানুহ দেখিছে না, দেখাটো হেণ্ডচাম, এইকেইটা চব আপোনালোকে ইয়াৰ একাউণ্টত যাব, फेसबुक में देता हूँ, ये फेसबुक दिए प्राइवेट सब क्या दिल जले বুলি লিখা থাকে। ইয়াৰ দিল জলেও আছে, জ্যোতিষ পাছৱানো আছে। যিকোনো এটা নাম টাইপ কৰক, একাউণ্টটো ওলাই আহিব, আপোনালোকে এবাৰ চেক কৰক। ফেচবুকত 3টা আছে বোলে, ঠিক আছে। এই 2টাৰ মাজত যিকোনো এটা চাৰ্চ কৰক, আপোনালোকে পাই যাব আৰু চাব নিশ্চয়। কিন্তু মই এটা কথা কওঁ, নোচোৱাৰ আগত কাষত কিবা থ'লক, পানী চানী যি হয়, মানে পটককৈ চব খাই যাব পাৰে না। খতৰনাক ভিডিঅ' বনাই মিষ্টাৰ জ্যোতিষ পাছৱান। ইয়াৰ একাউণ্টটো হৈছে দিল জলে আৰু জ্যোতিষ পাছৱান নামত আছে। 3টা আছে, মানে ই বনাই থাকে আৰু মই চাওঁ কেতিয়াবা। হয়তো মই মোবাইলটো আঁতৰত থৈ লওঁ যে তাৰ ভিডিঅ' নলগোৱাৰ আগত।
অলপ আঁতৰত থওঁ, তাৰপিছত দূৰৰ পৰা বহি চাওঁ। আমি মানে মেচিনটো লৈ যাওঁ, ইয়াৰ লগত ধেমালি কৰোঁ, সেইকাৰণে অলপ ধেমালি কৰোঁ। এতিয়া যাব লাগিব মানে মেচিনটো লৈ কামত। এয়া হৈছে আমাৰ কাম, দেখিছে না? এই ঘোঁৰাটো দাঙি লৈ যাব লাগে, এইফালে লৈ যাব লাগে, এনেকৈ লৈ যাব লাগে। পিছফালে আছে কোন? পিছফালটো কোন হয় গাইছ? চিধা নাযাওঁ কেলে তই? চিধা যাবলৈ তেতিয়া মাৰ খাবি এতিয়া। এনেকুৱা ভাল নাই মোৰ এনেকুৱা ভাল নাই। উল্টা পুল্টা কৰি আছে। বেছি দূৰ নহয়, কাষতে হয়, তথাপিও গা ভাল নাথাকিলে অলপ কষ্ট হৈ থাকে না। আৰু তাৰ ওপৰত ই আকৌ উৎপাত কৰি আছে। মোৰ এইফালে মই কেনেকৈ যে কামত আহিছোঁ মই গম পাইছোঁ। আৰু ই মোৰ লগত ধেমালি কৰি আছে। ৰাখ। ইমান কষ্টত মই দাঙি আছোঁ, উৎপাত কেলে কৰ ঐ? তো গাইজ আমাৰ আধা কাম হৈছেগৈ আৰু এইফালৰ পৰা এইখিনি কাটিলোঁ। তাৰপিছত এইটো ছাইড কাটিম, সেইখিনিত অলপ আছে। তাৰপিছত ভিতৰ ছাইডটো কাটি দিম। ভিতৰ ছাইডটো কটাৰ পিছত আৰু ইয়াত কাম শেষ হ'ব। তাৰপিছত বেলেগ এটা যাবও পাৰোঁ দিয়কচোন, চাওঁ কি হয়, বেলেগ এটাত যাওঁ নে নাযাওঁ। যাবতো লাগে বাৰু। চ' এইখিনি ফটাফট কাটোঁ, তাৰপিছত আকৌ বেলেগ এখন বাংলাত যাম নেকি। ফটাফট কাটি দিওঁ এইখিনি, বেছি নাইগৈ আৰু। ই কাটি আছে, তাৰপিছত এইটো আৰু সেইখিনি অলপ কাটিম, তাৰপিছত কাম শেষ। আজিৰ কাম মানে ইয়াতে শেষ কৰিম, কাৰণ মোৰো গাটো বেছি ভাল নাই। সেইটো কাৰণে আজি এইখিনি কাটি শেষ কৰিব লাগিব। আৰু এইখিনি আৰু এনেকুৱা কৰি এইকেইটা কাটিলোঁ। এইটো আৰু সেইখিনি বাকী আছে, তাৰপিছত আমি যাওঁ আৰু। কাৰণ নগ'লেও হয়, মোৰ মানে গাটো বহুত বেয়া লাগিছে, সেইটো কাৰণে যাব লাগিব আজি। চ' গাইজ আমি এতিয়া যাওঁ, আমাৰ কাম শেষ। এতিয়া চাওক গোটেইখিনি ক্লিয়াৰ হৈ গ'ল, ভিতৰটো বাহিৰতো কামটো শেষ। এতিয়া ঘৰলৈকে যাওঁ, তেতিয়াহ'লে ঘৰতে লগ কৰোঁ। গাইজ মই এতিয়া ঘৰত আহি পালোঁ। আহি মানে মই অলপ দেৰি ৰেষ্ট ল'লোঁ, মানে ভৰি হাত ধুই অলপ দেৰি ৰেষ্ট ল'লোঁ। ভাতটো খোৱা নাই এতিয়ালৈকে, মানে ভোক ইমান লগা নাই। ভাতটো খোৱা নাই, যদি লাগে অলপ পিছত খাবও পাৰোঁ, কিন্তু বৰ্তমান ইমান এটা লগা নাই। আৰু আহি থাকোঁতে মানে মিছেছে ফোন কৰিলে, তাৰ কাৰণে এটা পাৰ্চেল আহিছে। পাৰ্চেলটো হৈছে এইটো বা কি আছে, বহুত ডাঙৰ পাৰ্চেল এটা আহিছে। সেইটো যেতিয়া তাই আহিব তেতিয়া খুলি কিনে চাব কি বা হয়। এতিয়া তাই জানে, তাই যেতিয়া আহিব মানে ডিউটিৰ পৰা, তেতিয়া তাই নিজে যেতিয়া খুলিব তেতিয়া চাম আৰু কি বস্তু হয়। গাইজ তেতিয়াহ'লে এক কাম কৰোঁ, মই মানে ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, কাৰণ মোৰ মাতটো এনেও ভাঙা আছে। আপুনি দেখিছে, আপোনালোকে শুনা পাইছে, ইমান এটা কওঁতে অলপ কষ্ট হৈছে দিয়কচোন। মাতটো ভালকৈ ক্লিয়াৰলি অহা নাই না। চব ভিডিঅ'টো মই আজি ইয়াতে শেষ কৰোঁ, মানে সামৰণি মাৰোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায়, তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব। আৰু মোৰ চেনেলটো যদি নতুন আহিছে, তেতিয়াহ'লে তাত ছাবস্ক্ৰাইব কৰি দিব। যদি ফেচবুকত চাইছে, তেতিয়া তাত ফ'ল' কৰি দিব। তেতিয়ালৈকে আহিছোঁ গাইজ, ৰেষ্ট লওঁ অলপ, বাই।